স্বাগতম জনাইছো সকলোকে ডলিজ ব্লগৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত আমাৰো ভালেই। আৰু আজিৰ ভিডিঅ'টো হৈছে বোৱা কাপোৰৰ ভিডিঅ'। বোৱা কাপোৰ মই যোৱা এটা ব্লগত আপোনালোকক দেখুৱাইছিলোঁ, মেখেলাত ফুল বাছি থকা সেইকেইযোৰ ওলালে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো ব'লক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইখন ইয়াত আছে আৰু এইবিলাক আটাইবিলাক আপোনালোকক ভাবিছোঁ দেখুৱাম আৰু কেনেকুৱা হৈছে আপোনালোকে মোক জনাব। আৰু যিহেতু এইটো মই মোৰ প্ৰথম নতুন অভিজ্ঞতা বুলি ক'লেও ভুল নহয়। আগতে বাৰু বুজিছিলোঁ, যদিও সিমান ভালকৈ জনা নাছিলোঁ। এতিয়া বিয়াৰ পিছত এয়াই প্ৰথম আৰু কিবা এটা ভাল লাগিছে কৰি, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু প্ৰথমতে মই দেখুৱাম ব্লু কালাৰৰ এইখন মায়ে লগাইছিল ব্লু কালাৰৰ। ইয়াত এনেকৈ লাষ্টৰখন এনেকৈ চিম্পুলকৈ দি দিছে। এয়া চাওক, এইটো ফুল এনেকৈ এইখন চিম্পুলকৈ দিছে। কেনেকুৱা লাগিছে জনাব। এখন একেবাৰে চিম্পুল, কিন্তু এইখন কিবা এটা বহুত মৰম লগা হৈছে। আৰু এখন আছে এইখন চাওক। এইবিলাক হ'ল মেখেলা। মই এনেকৈ গাত লৈ দেখাইছোঁ আপোনালোকক। ইয়াত মায়েও বাচিছে আধামান ময়ো বাচিলোঁ। এইবিলাক সহজ। আৰু আছে এইখন মোৰ। ইয়াত মোৰ গোটেইকেইখন নহয়, বেলেগ বেলেগৰো আছে, বাইদেউহঁতৰ আছে। আৰু ইয়াত আৰু এখন আছে, এইখনো একেই হয়। ইয়াত এইখিনি অকণমান বেলেগকৈ দিয়া আছে, একেই হয়। আৰু তাৰপিছত আপোনালোকক দেখুৱাইছিলোঁ যে মই মেখেলাখনৰ ফুলটো আধা হৈ আছিল। এইখন ব্লু কালাৰত মই ৰেড বৈ দিছোঁ। ভাল লগা হৈছেনে জনাব। এইখন যিহেতু প্ৰথম বৈছোঁ, সেইকাৰণে কিবা এটা মনটো ভাল লাগিছে। নিজে কৰা কামৰ কিবা এটা বেলেগ, আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আছে এইখনত ব্লুত পিংক কালাৰ বোৱা হৈছে। এইখনত এইটো ফুল দিয়া গৈছে। এইটো আপোনালোকক মই ভালকৈ বেক কেমেৰা কৰি দেখাই দিম। এইখন হ'ল বগা, হোৱাইট কালাৰত এনেকৈ গুণা দিয়া আছে। এইবিলাক আৰু এইবিলাক সৰু সৰুকৈ এনেকৈ ওপৰত দি দিছোঁ। আৰু এইটো ফুল, এইবিলাক ময়ে বাচিছোঁ আটাইবিলাক ফুলবিলাক। আৰু বোৱাখিনি এইবিলাক মায়ে বৈ দিছে। মায়ে সকলোখিনি কৰিছে, কিন্তু মই ফুলবিলাক বাচিছোঁ। কেনেকুৱা লাগিছে জনাব। আৰু আছে এখন অৰেঞ্জ। এখন অৰেঞ্জ কালাৰ। এইখিনিয়ে। আৰু কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু মেখেলাবিলাক আপোনালোকক মই বেক কেমেৰা কৰি ভালকৈ দেখাই আছোঁ।
আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে, আৰু যদি মোৰ কাপোৰবিলাক চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। আৰু যিসকলে এতিয়ালৈকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, তেতিয়াহ'লে আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। আৰু আপোনালোকে জনাবচোন কেনেকুৱা ভিডিঅ' চাব বিচাৰে মোৰ পৰা। তো আজিলৈ এৰিছোঁ, বাই বাই।